হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজিও আন দিনাৰ দৰে এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত। ভিডিঅ'টো হৈছে বৰা চাউলৰ মিঠা ভাত। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শেষলৈকে চাব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিব। ইয়ালৈ লৈছোঁ মই তেজপাত, খিচমিচ, লং, ইলাচি, বাদাম আৰু গুড়। প্ৰথমতে এটা কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীত দি দিছোঁ ঘিউ। ঘিউটো গৰম হোৱাৰ লগে লগে দিছোঁ তেজপাত আৰু বাদাম, কিচমিচ, লং, ইলাচি। এইখিনি ভালকৈ ভাজি লৈছোঁ। তাৰপিছত মই বৰা চাউলখিনি তিয়াই ৰাখিছিলোঁ কেইঘণ্টামান। তাৰপিছত ভালকৈ ধুই শুকাই লৈছোঁ চাউলখিনি আৰু ইয়াৰ লগত মই ভাজি দিছোঁ চাউলখিনি। ভালকৈ ভজা হোৱাৰ পিছত মই দি দিছোঁ গুড় আৰু গুড়খিনি দিয়াৰ পিছত আকৌ ভালকৈ অলপ লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত চাউলখিনি আৰু পানীৰ জোখমতে কুকাৰত দি দিছোঁ, কাৰণ সময় কম আছিল আৰু 2টা চিটি মৰাৰ পিছত হোৱাৰ বাবে